দেশ আজি সংকটত, জাতি আৰু মাটি সংকটত। এখন স্বাধীন গণতান্ত্ৰিক দেশত এজন সচেতন নাগৰিক হিচাপে সত্যক সত্য আৰু অসত্যক অসত্য বুলি ক'ব পৰাৰ সম্পূৰ্ণ সাহস আৰু নিৰ্ভীকতা আমাৰ আছে। আৰু একেষাৰেই কম, নাগৰিকত্ব সংশোধনী বিধেয়ক আইন আমি কেতিয়াও মানি নলওঁ। এনেয়ে মোৰ আই জুৰুলি জুপুৰি, তাতে আকৌ বাংলাদেশী। নানা জাতি উপজাতি মিলি আমি অসমীয়া জাতি। নালাগে আমাক আৰু কোনো বাংলাদেশী। দেশ বুলিলে আদেশ নালাগে। আছে হেংদাং, লোৱাহে নাই, ললে কিন্তু ৰক্ষা নাই। পাগল তহঁত, টকাৰ পাগল, সম্পত্তিৰ পাগল, মৰিলে কিন্তু লগত একোৱেই নিনিয়। কিন্তু সুবিধা পালে দেশ বেচি দিবি মাটি জাতি আৰু মা। দল সলনি হয়, দালাল সলনি হয়, কিন্তু তহঁতৰ মন সলনি নহয়। চালা লংকালৈ গলেই চব ৰাৱণ হয়। ডাঙৰ দাই ঠিকেই কৈছিল, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু হৈছে ঘেণ্টাডাল।